নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'। আজি আপোনালোকক লৈ যাব চেষ্টা কৰিম পাতালপুৰ সিদ্ধ যোগাশ্ৰম। তেনেহ'লে পাতালপুৰ সিদ্ধ যোগাশ্ৰম ক'ত, তাত গৈ আপোনালোকক সেই ঠাইখনৰ নাম ক'ম আৰু তাত থকা সকলোবিলাক বস্তু আজি আপোনালোকক দেখাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব। তেনেহ'লে বলক এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা আৰু মই ফাইনেলি বহালপুৰ পাতালপুৰ সিদ্ধ যোগাশ্ৰমত মই ফাইনেলি আহি পাইছোঁ। এতিয়া আপোনালোকক এই পাতালপুৰৰ সিদ্ধ যোগাশ্ৰমটো আপোনালোকক এতিয়া দেখাব চেষ্টা কৰিম। দেখালো এইটোই হল বহালপুৰৰ পাতালপুৰৰ সিদ্ধ যোগাশ্ৰম। আৰু এতিয়া এই বহালপুৰ পাতালপুৰৰ নামটো কেনেকৈ হল এতিয়া আমি এইটো কথা এতিয়া আমি জানিম। এতিয়া আপোনাৰ পৰা এটা কথা আমি জানিম, এই বহালপুৰৰ পাতালপুৰৰ সিদ্ধ যোগাশ্ৰম নামটো কেনেকৈ হল, আপুনি অলপ ৰাইজক কিবা অলপ কৈ দিব। শ্ৰী মঠ পৰমহংস নৰনাৰায়ণ তীৰ্থদেৱ, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু মহেশ্বৰ শংকৰদেৱ শ্ৰী গুৰুদেৱ বাই নম সাধুৰাং পৰিত্ৰাং। অসমৰ বৰ্তমান আমাৰ এই অসমৰ বৰ্তমান জিলাত অন্তৰ্গত শালবাৰীৰ গাঁৱৰ 1889 চনত 11 মাঘত এই পৰম আৰাধ্য মহাপুৰুষ সাধ্যবান মহাপুৰুষজনৰ আৱিৰ্ভাৱ গুৰু বাবাৰ। তো এই তেওঁৰ আনন্দক দেখি পুত্ৰৰ জন্মত এই মুখ দেখিবলৈ পাই নিজেও সৌভাগ্যৱান তেওঁৰ পিতৃয়ে। এই মহাপুৰুষজনৰ জন্ম হৈছিল 1889 চনত শালবাৰী গাঁও এখনত। এই মহাপুৰুষ তেখেতে ইয়াত সিদ্ধ যোগাশ্ৰম ইয়াতে স্থাপিত কৰিল। তাৰ আগতে তেওঁ ইয়াত আমাৰ ওচৰৰে এই শিলা পাহাৰৰ ওপৰত এখন গুহা আছিল। এই গুহাৰ মাজত তেওঁ তাতে সিদ্ধ আশ্ৰম হৈছিল, যিটো কয় নেকি আপোনাৰ সন্ন্যাসী শিলা। এতিয়াও তাতে মানুহ বহুত অহা যোৱা কৰে। আৰু গুৰুদেৱে তাতে এইটো শিলত সন্ন্যাসী শিলত আপোনাৰ এই তপস্যা সাধু তাতে তেওঁ লাভ কৰিছিল। আৰু কৰি বৰ্তমান এই আমাৰ পাতালপুৰ সিদ্ধ যোগাশ্ৰমত তেওঁ স্থাপিত কৰিছিল। এইটো আছিল 1939 চনত এইখন স্থাপনা কৰিছিল এই মহাপুৰুষখন। আৰু আজিলৈকে বৰ্তমানলৈকে 2021লৈকে এইটো মানুহৰ ইয়াত সমাগম। আৰু আগতে বহুত কি আছিলে অনাটন, যেনে নেকি শোচনীয় অৱস্থা, কোনোতে ৰাইজৰ পৰা গভৰ্ণমেণ্টৰ পৰা একো পোৱা নাই। মাত্ৰ ইয়াৰ আশ্ৰমবাসীৰ মানুহখিনিয়ে কিবা কৰি ইয়াত তামোল পাণ বিক্ৰী কৰি এই আশ্ৰমখন ৰক্ষা কৰিছিল। আমাৰ শ্ৰী শ্ৰী মঠ পৰমহংস নৰনাৰায়ণ তীৰ্থদেৱ আমাৰ মহাপুৰুষ গুৰুদেৱৰ এই তীৰ্থস্থানত অৰ্থাৎ পাতালপুৰ সিদ্ধ যোগাশ্ৰমত প্ৰতি বছৰে আমাৰ এই মহাশিৱৰাত্ৰি পূজা শিৱৰাত্ৰি উদযাপন কৰা হয়। আৰু বহুত ভক্তৰ সমাগম ঘটে। আমাৰ এই ৰাতি মোটামুটি আমাৰ অহৰাত্ৰি আমাৰ নাম কীৰ্তন প্ৰসংগ চলিব। প্ৰত্যেক বছৰে বছৰে হৈ এই পাতালপুৰ সিদ্ধ যোগাশ্ৰমৰ লগতে আছে নদী আৰু পাহাৰ, কেৱল প্ৰাকৃতিক সৌন্দৰ্য ভৰা। এতিয়া আপোনালোকক এই নদী আৰু পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য এতিয়া আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু এইটো নদীৰ নাম হ'ল চম্পাৱতী নদী। আৰু এই চম্পাৱতী নদী পাহাৰৰ পাৰে পাৰে গৈছে। ইয়াত প্ৰাকৃতিক সৌন্দৰ্য বহুত ভাল। গতিকে আপোনালোকে এবাৰ আহক, আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো আপোনালোকে এবাৰ আহি ইয়াত উপভোগ কৰি যাওক। আৰু এইটো হ'ল ধুবুৰী জিলা বহালপুৰ পাতালপুৰ সিদ্ধ আশ্ৰমৰ ওচৰতে হ'ল ইয়াৰ এই সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ।
আজিৰ ভিডিঅ'টো এনেকৈ সামৰি মাৰিলোঁ। প্লিজ এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেলটো ডুবাই দিব।